নমস্কাৰ, মই পম্পী আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আৰু আজি ৰাতিপুৱাতে মই ভ্লগটো আৰম্ভ কৰিছোঁ। বৰষুণ দি আছে চিপচিপিয়াকৈ আৰু মই আছোঁ এতিয়া বাহিৰত, মানে আমাৰ য'ত ঘৰটো বনাই আছে তাতেই বাহিৰতে আছোঁ। আৰু আজি প্ৰথমতে মই দেখাবলৈ লৈছোঁ আমাৰ ফুলবোৰ, কি ফুল আছেনো চাওঁচোন আহক। বেছি নাই বাৰু ফুল, তথাপি আপোনালোকক সেইখিনিকে দেখাওঁ বুলি ভাবিছোঁ। প্ৰথমতে চাই থাকক। এইবোৰ জবা ফুল ফুলিছে আমাৰ ঘৰত। ৰংটো বহুত ধুনীয়া হয়, কেমেৰাত কেনেকুৱা উঠিছে বাৰু। এইফালে ঢেৰ ফুলি আছে। এইটো বহুত ধুনীয়াকে ফুলি আছে। এইফালে আছে গোলাপ ফুল, ৰঙা গোলাপ। বৰ ধুনীয়াকে ফুলি আছে এইপাহ। আৰু এইফালে বগা গোলাপ। বৰষুণ দিছে যে সেইটো কাৰণে একেবাৰে মৰহি গৈছে ফুলবোৰ। এইবাৰ চাওকচোন, ধেৰ মৰহি গ'ল। আৰু এইপাহ 9 o'clock কলি মেলিছে আৰু এইবোৰ ফুলিছে। তলতে দি থৈছোঁ, টাবত দিয়া নাই। এজোপা শেৱালি পুলি গুটি দিছিলে ভণ্টিয়ে, এতিয়া এজোপা ডাঙৰ হৈ ইমানটো হৈছেগে। আৰু এজোপা হৈছে এল'ভেৰা, আৰু এজোপা আছে এইটো। আৰু এইটো হৈছে গধূলি গোলাপ, বগা বগাকে যে ফুলে। আৰু এইটোতে দিয়া আছে আকৌ এল'ভেৰা। এটা দুটা ইফালে ইয়াতে 4টা পুলি আছে এল'ভেৰা। এইটো 9 o'clock হয়, কিন্তু ফুলা নাই ইয়াত। আৰু এইফালে এইটো কি ফুল নাজানো, খুতুৰা শাকৰ নিচিনা দেখায় গছজোপা, গুলপীয়া গুলপীয়াকে ফুলে। আৰু এইজোপা হৈছে এল'ভেৰা। আৰু ইয়াতে এটা তামোলৰ পুলিও দিছিলে। আৰু এজোপা ডালিমৰ পুলি। এইটো ভঙা খৰাহিতে দি থৈছে, মই দিয়া নাই অৱশ্যে। এইবোৰ চব ভণ্টিয়ে লগাই ফুল। আৰু এইজোপা দুপৰ টেঙা, ইয়াৰ ঔষধি গুণ বহুত, সেইটো কাৰণে ঘৰত থাকিব লাগে। মাত্ৰ পাতখিলা মাটিত দি অলপ তাৰ ওপৰত, পাতখিলাৰ ওপৰত মাটি অলপ দি থৈ দিলেই আপোনালোকে এজোপা বচাব পাৰিব, অতি সহজে বাচি যায়। আৰু এইটো এটা টেঙা, কি টেঙা জানো, এইটো কমলা টেঙা হ'ব নেকি, কি টেঙা মই নাজানোৱেই। আৰু এইটো এটা কিবা পুলি দিছে, সেইটো মই নাজানো। এতিয়া চাহ একাপ খাই লৈছোঁ বিস্কুটৰ লগত। আৰু ভাত বনাবই হ'ল, 11টা বাজিলে। ৰাতিপুৱা অকল চাহ বিস্কুট খোৱা, আৰু এতিয়া আকৌ চাহ বিস্কুট খাইছোঁ। আৰু ভাত বনাবগৈ লাগিব এতিয়া, ভোক লাগিছেই চাগে চবৰে।
এইফালে বাইদেৱে নাচি আছে ভিতৰত। ঠাণ্ডা হয় মানে এইফালে নাচি আছে। আৰু এইফালে মায়ে ল'লে, বেপাৰী আহিছিলে, শাকৰ বেপাৰী, এইফালে বেঙেনা ল'লে আৰু ৰঙা খুতুৰা, এইফালে ভেন্দি, জলকীয়া এইবোৰ ল'লে। আৰু এইফালে দুপৰীয়া সাজৰ কাৰণে বনালোঁ জিকা আৰু বিলাহী, আৰু বনালোঁ বেঙেনা আৰু আলু ভাজি। মই ভাত চাত খাই আজৰি হ'লোঁ। এতিয়া বৌ এজনী ঘৰলৈ যাওঁ, কাম এটা আছে, পটককৈ আহিমগৈ। আৰু বৰষুণ দি আছে, সেইটো কাৰণে মই ছাতিটো লৈ লৈছোঁ। তিতিলে আকৌ চৰ্দি যদি হ'লে দিগদাৰ হ'ব, সেইটো কাৰণে ছাতিটো লৈয়ে লৈছোঁ। বেছি জোৰকৈ দিয়া নাই বাৰু, অকণমান অকণিয়ে দিছে, তথাপি লৈ লৈছোঁ। বলক যাওঁ। তাত গৈছিলি আলু দোকান। মেলা কৰিছিলে সঁচাকৈ। কৈ দিয়া কিবা এটা। হেল্ল' কৈ দিয়া আকৌ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা বুলি কৈ দিয়া। কৈ দিয়া আকৌ, তুমি কৈ থাকা। মই ঘৰলৈ আহিলোঁ আৰু এতিয়া 4টা বাজিলে। ভিডিঅ'টো এইখিনিতে শেষ কৰিবলৈ লৈছোঁ। আজিৰ দিনটোত কি কি কৰিলোঁ তাকে দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আৰু যদিহে আপোনালোকে ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়াহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব।